মাছ নাই হিলগুটি নমস্কাৰ আপোনালোকৰ মাকো খিটি আশা কৰোঁ আপোনালোকৰ ভাল আজিৰ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব যিহেতু মাতটো ভালকৈ আহিছে নাই মই এতিয়া বাৰু গম পোৱা নাই কাৰণ এই যিহেতু যিডালি মাইক লগাওঁ সেই মাইকডাল যিহেতু থাকি আহিলে বেগত আৰু আমি গুচি আহিলোঁ অকণমান ওলাই আৰু মই আছোঁ সেই জাগুনৰ পিছত লগাই দিম চাগে যিহেতু আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে উপভোগ কৰিব পাৰিব ধুনীয়া ধুনীয়া কিছু দৃশ্য আৰু এই দৃশ্যসমূহ মই মোৰ কেমেৰাত বন্দী কৰি ৰাখিবলৈ অকণমান যত্ন কৰিছোঁ আৰু আমি যিহেতু গৈ আছোঁ বৰ্তমান জাগুনলৈ আৰু জাগুনলৈ গৈছোঁ বিশেষ কামেই আছে বাৰু বৰ্তমানতো লকডাউন আপোনালোকে গম পায় বাৰু বন্ধৰ সময়তে আমি গৈ আছোঁ তথাপিও ভিডিঅ' কৰিবলৈ অকণমান যত্ন কৰিলোঁ যিহেতু আহিছোঁ যদিহে আৰু অকণমান কৰি দিয়া যায় বুলি ভাবোঁ চাওক কিনাই কিনাই কি ধৰণৰ গছ গছনি আছে কিমান ভাল লগা এটা দৃশ্য ওপৰলৈ চাওক ডাৱৰে ক'লা ক'লা কৰি পৰিছে বৰষুণ দিব লাগিছে ৰাস্তাত বৰ বেছি গাড়ী ঘোঁৰা নাই কাৰণ ৰাস্তা অলপমান খালী আছে যিহেতু কাৰণে বন্ধ বতৰ আৰু কোনো গাড়ী ঘোঁৰা বেছি চলিব দোকান বজাৰবোৰতো প্ৰায় বন্ধ হয় আমাৰ সেইফালেতো একেবাৰে বন্ধ হৈ আছে মানে খোলে কিন্তু আমি যিটো সময়ত আহিছিলোঁ সেই সময়ত একেবাৰে বন্ধ কিন্তু এইটো ছাইডলৈ অলপ মাজে মাজে খোলা আছে দোকানসমূহ বৰ বেছিটা নাই বাৰু খোলা আৰু আপোনালোকে সেই কিনাই মন কৰক সেই কিনাই যে আপোনালোকে দেখা পাইছে পাহাৰ আৰু আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আৰু কিছু সময় পিছতে আমি এই পাহাৰখনৰ একেবাৰে ওচৰ পামগৈ আৰু ওচৰ পাই আপোনালোকে দেখা পাব যে কয়লা আপোনালোকে দেখা পাব যিসমূহ কয়লা ইয়াৰ পৰা যায় ইয়াৰ পৰা যিহেতু কয়লা চোৰাং বেহাৰো চলে কিন্তু দেই যিহেতু জানে চৰকাৰৰ ঘনিষ্ঠ ব্যক্তিসকলে যিহেতু এই চোৰাং বেহা কামসমূহ কৰি থাকে কাৰণ এনেতো সাধাৰণ মানুহে কৰিবলৈ সাহস নকৰে আপুনি মইতো হয়তো তাত নোৱাৰিমগৈ কৰিবলৈ কিন্তু এইসকল মহাশয়সকলেই যিহেতু ইয়াত চোৰাং বেহা কাম চলি থাকে বৰ্তমান যিহেতু চোৰাং বেহা চলি আছে নাই মই যিহেতু খবৰ পোৱা নাই কিন্তু ইয়াৰ আগত যিহেতু মই খবৰ পাই আছিলোঁ যিহেতু চলি আছে বুলি কিন্তু এতিয়া এইকেইদিনত যিহেতু মই কোনো ধৰণৰ খবৰ পোৱা নাই গতিকে ক'ব নোৱাৰিম সবিশেষ যিহেতু কি হৈ আছে বন্ধ হৈ আছে নে কি হৈ আছে কিন্তু ইয়াৰ পৰা অকল চোৰাং বেহা বুলিয়ে নহয় ডাইৰেক্টলিও নিয়ে ইয়াৰ পৰা যিহেতু ৰেলতো যায় গাড়ীতো যায় যিহেতু আপোনালোকে দেখা পাইছে যিহেতু ৰাস্তা এটা গৈ আছে এই ৰাস্তাটো যিহেতু কয়লা দিয়ে বনাইছে চাগে মই যিহেতু দেখি পাইছোঁ কয়লা দিয়ে বনাইছে চাগে গোটেই ৰাস্তাটো কিন্তু আমি যিটো ৰাস্তাই গৈ আছোঁ এই ৰাস্তাটো কয়লা নহয় আৰু
টাউনৰ এৰিয়াটো এৰি কিনে এতিয়া আমি গাঁৱত সোমাইছোঁ। গাঁৱৰ বাটেৰে গৈ আছোঁ, আগুৱাই গৈ আপোনালোকক মই দেখুৱাই আছোঁ এটা শিল কুটোৱা মেচিন। যিদৰে ধান কুটোৱা মেচিন সেইদৰে শিল ভঙা মেচিন এটা বনাই আছে। মানে এনেই বৰ হোৱাগৈ নাই আৰু, হৈ উঠা নাই আৰু, এনেই অলপমান বনাই আছে। এইসমূহ শিল দেখা পাইছে আপোনালোকে। আৰু এতিয়া আপোনালোকক দেখাবলৈ যত্ন কৰিম। এইটো ভিতৰত আপোনালোকে দেখা পাইছে, মন কৰিব এইটো শিল কুটোৱা মেচিন কি বুলি কয়, এইটো জাগুন ফুলবাৰী। আৰু জাগুন ফুলবাৰীত যিহেতু মই আহি অকণমান ভাবিলোঁ ভিডিঅ' বনাই দিওঁ, যিহেতু আহি পোৱা অকণমান মজা আপোনালোকো দি যাবলৈ চেষ্টা কৰোঁ। যিহেতু ইয়াত কি বুলি কয়, যিহেতু পইচা কোনো অভাৱ নাই, কিন্তু ইয়াত কিন্তু পইচা কোনো অভাৱ নাই। কাৰণ যিহেতু আপোনালোক কৈ আছোঁ আৰু দেখাবলৈ যত্ন কৰিম। যিহেতু মোৰ লগত আৰু এজনো আহিছে, তেওঁকো চিনাকি কৰাই দিবলৈ চেষ্টা কৰিম। আৰু যিহেতু প্ৰথমে এটা চাই লওক, ভিউ পইণ্ট এটা চাই লওক, কিমান ধুনীয়া চক। নৈখনত পানী একদম হুৰহুৰাই আছে। আপোনালোকে শুনিছে নাই মই গম পোৱা নাই। যেতিয়ালৈকে মই এডিট কৰিম তেতিয়া মই গম পাম আৰু, কিন্তু হয়তো আপোনালোকে শুনিব পাৰিছে। আৱাজটো শুনক, কেনেবাকৈ যদি মোবাইলটো পৰিবলৈ হয়, মোবাইল গ'ল আৰু, সাঁতুৰিবও নাজানো। আৰু মোৰ লগত আহিছে এইটো, নাম ক? মোৰ নাম উৎপল কোঁৱৰ। ইয়াক মৰমতে আমি চবেই মাতো থুইং বুলি। ইয়াৰ ঢেৰ নাম আছে, কিন্তু এতিয়া নকওঁ বাৰু, অকলে এটা কৈ দিছোঁ নাম, থুইং। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে দেই, বহুত ভাল লাগিছে। ঠাইটো এনেই কেনেকুৱা লাগিছে? এনেই ধুনীয়া আছে, অঁ ভাল লাগিছে। এইপিনে পাহাৰো আছে। অঁ এতিয়া ভাল লাগিছে আৰু, ভাল লাগিছে। মজা মজা। অকণমান আপোনালোকক আৰু দেখাবলৈ যত্ন কৰোঁ। এইপিনে অকণমান, এইপিনে চাব পাৰে। যিহেতু নৈখন আছে বুলি এইটো নহয় যে মানুহ নাই বুলি। এইপিনে চাৰিওফালে আপোনালোকে মানুহ পাব, যিহেতু মানুহে ভৰি আছে। আৰু এই নৈখনত যিহেতু হেৰি কৰে, শিল খানি বিক্ৰী কৰে। আৰু শিল এয়া আপোনালোকে দেখা পাইছে, শিল যিহেতু এইসমূহ শিল যিহেতু শিলে ভৰি আছে। আৰু এই খোজকাঢ়িও আছোঁ শিলৰ ওপৰতে। আৰু নৈখনতো যিহেতু শিলে বুলি কৈছে, যিহেতু গোটেই নৈখনতে শিলেই বুলি কৈছে। আৰু ইয়াত তেনেকৈ মাছ মৰা জাল যিহেতু অতি সোনকালে বেয়া হৈ যায়। কাৰণ যিহেতু শিল আছে, শিলত যিহেতু জাল মাৰিলে জাল বেয়া হৈ যায়। সেয়া আপোনালোকে হয়তো জানে, যিসকল নৈ কাষৰীয়া, যিসকল নৈত যিহেতু শিল পোৱা যায়, তেওঁলোকে হয়তো জানেই, আৰু কোৱাৰ কোনো প্ৰয়োজনে নাই বুলি মই ভাবোঁ। আৰু এইপিনে চাওক, কিমান ধুনীয়া পৰিৱেশ। এই পৰিৱেশৰ মাজত যদি থাকিবলৈ পায়, কৰোণা একো নহয়, এনেকুৱা পৰিৱেশত যদি থাকিবলৈ পায় আপোনালোকে। আৰু যিহেতু আমি লকডাউনৰ মাজতে আহিছোঁ, যিহেতু তিনিচুকীয়া জিলাত যিহেতু বেছিকৈ পাইছে বুলি কৈছে, তথাপিও আমি আহিলোঁ বাৰু। কিন্তু যিহেতু বিশেষ এনেই অহা নাই, বিশেষ কাম এটাত আহিছোঁ। যিহেতু লগটোক যিহেতু দেখাইছিলোঁ, তাৰ অলপমান দৰৱ পাতি নিয়াৰ কামতে আহিলোঁ যিহেতু। আৰু মই কেমেৰাটোলৈ বৰ বেছিকৈ চোৱা নাই, কিয় গম পাইছে? মই একেবাৰে কিনাৰে গৈ আছোঁ, যিহেতু ভয় আছে। পৰিলে সাঁতুৰিব নাজানো, আগতেও কৈছিলোঁ। এইপিনে আৰু বেছি যাব নোৱাৰিম চাগে, ৰাস্তাও বৰ বেয়া। কাৰণ এইপিনেতো ডাঙৰ গাড়ী চলি থাকে, সেইটো কাৰণে অলপমান ৰাস্তাবোৰ বেয়া আৰু। তথাপিও আচলতে পাৰে, কিন্তু এইবোৰ যিহেতু তেওঁলোকে শিল খানে, শিলসমূহৰ যদি অলপমান হ'লেও, অলপ পৰিমাণে হ'লেও যদি এইসমূহত যদি দিয়া যদি ব্যৱস্থা কৰে, তেওঁলোকে ৰাস্তাটো ধুনীয়া কৰি ল'ব পাৰে। নিজেই পাৰে তেওঁলোকে, যিসকলে এই কণ্টেক্টসমূহ লৈ থৈছে, যিটো তেখেতৰ ঠাইলৈ থৈছে। এইটো এজন মানুহে যে দুজন মানুহ লগ খাই কিনি তেওঁলোকে এই কামসমূহ কৰিব পাৰে। কাৰণ তেওঁলোকৰ যিহেতু ইয়াতো বহুত টকা কমালে, যিহেতু আজি অত বছৰে যদি চলি আছে, আজি বহুদিনে। চাইছিলোঁ কিনো এইপিনে চৰাক কৰি আছে বুলি। পানীয়ে উঠি আছে, পানীয়ে আৱাজটো দি আছে। পানীটো কাষলৈ তাৰমানে আহি আছে। নৈটো গৰাটো খহে চাগে দেই, কাৰণ দেখাইছোঁ মই আপোনালোক
মোবাইলটো পৰিলেতো গ'ল আৰু কেমেৰা ভিডিঅ' নাপাম গতিকে আপোনালোকে দেখাবলৈ যত্ন কৰিছোঁ হেৰি গৰা খহিছে নে নাই খহা এইটো আপোনালোকে অনুভৱ কৰিছে গৰাটো কমকৈ খহে তথাপিও আৰু নৈখন থাকিলে আৰু নৈ ফুটে যিহেতু গৰা খহাবই সেইটো জনা শুনা কথা যে নৈ কাষৰীয়া মাটি তাকৰীয়া বুলি কয় যিহেতু নৈ ওচৰত থাকিলে মানে গৰা খহিবই আৰু গৰা খহাটো স্বাভাৱিক গতিকে নৈ কাষৰত পৰাপক্ষত গছ গছনি লগাবলৈ যত্ন কৰিব যিহেতু আহোঁতে ভাইটি এটাক লগ পালোঁ আৰু ভাইটিয়ে যিহেতু মাছ ধৰি আছে বৰ ধুনীয়াকৈ এতিয়া তাৰে অকণমান আপোনালোকক দৃশ্য দেখাবলৈ অকণমান চেষ্টা কৰা হৈছে ভিডিঅ'টিত আৰু ভাইটি তোমাৰ নামটি কোৱাচোন মোৰ নাম হৈছে বিশ্বজিৎ সন্দিকৈ মই এতিয়া জাল মাৰিব লৈছোঁ তুমি পঢ়ি আছা নেকি অঁ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আপোনালোকক যিহেতু মই ইয়াত আৰু এটা বস্তু দেখাবলৈ যত্ন কৰিম কাৰণ ইয়াত মাজুলী আছে হাঁহি কিনি কৈছোঁ বুলি উপলঙা কৈছোঁ বুলি নাভাবিব কাৰণ যিহেতু আন্ধাৰ হ'ল দেখি পায় নাপায় সেয়া নাজানো কাৰণ মাজুলী বুলি এনেই কৈছোঁ যিহেতু ইয়াত দ্বীপ আছে মাজত নৈখনৰ মাজত যিহেতু দ্বীপ আছে আপোনালোকৰ দ্বীপ দেখাবলৈ আপোনালোকে দেখি পাইছোঁ যিহেতু এইটো এটা হৈছে দ্বীপ সৰু আৰু এইটো যিহেতু অলপ আন্ধাৰ হ'ল কিন্তু যিহেতু বেলি পৰিলে এইপিনে আৰু জোনে ওলালে এটা জোনে দেখা পাইছে আৰু জোনে ওলালে জোন বাই বেজী দিয়া ৰাস্তাটোৰ অৱস্থা বেয়া মই পাৰ হৈ লৈছোঁ যেন তেন পৰিলেতো সৰ্বনাশ আৰু থাকি গৈছোঁ যিহেতু আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ একেবাৰেই নাপাহৰিব আপোনালোকে যিহেতু যদি আপুনি এই চেনেলত নতুন তেনেহ'লে অনাগত দিনলৈ এই চেনেলৰ ভিডিঅ' মই চাই থাকিবলৈ আজি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে কাষতে থকা বেল আইকন ঘণ্টাটি টেপি অল কৰি ল'ব অনাগত দিনলৈ লগ পোৱা আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ এইবোৰ পানী বাঢ়োঁতে খৰিয়েই ধৰি ৰাখিছে যিহেতু জুই জ্বলাবৰ বাবে আৰু এইপিনে সাঁতুৰি আছে গা ধুই আছে মজা পিনে পাহাৰত মাৰিব ন এতিয়া বহুত আছে এইপিনে কি গাঁও আছে এইপিনে এইটো এটা ঘৰ চাওক আৰু এফালেও ঘৰ আছে হয়তো ভালকৈ দেখিছে নাই জানো মই ক'ব পৰা নাই পাছতে চাওঁতে গম পাওঁ এনেই আৰু হ'ব নালাগিব আৰু এইফালেও আছে যিটো ঘৰে আছে দেখিছে আপোনালোকৰ গছ পাইছে